কৰিছে গমন ময়ো যাওঁ ব্ৰহ্মলোকত লগ গৈ আশ্ৰয় নতুবা সেই দৈত্যৰ হাতত মোৰ বিপদ মেলিব। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আজি ভাদৈ পাচলিলৈ আহি আছোঁ আমি। হিন্দুমণি পিতৃভক্তি দক্ষতা স্বৰ্গধৰ নামৰ ভাওনাখন আছে। যিহেতু কালি মোৰ প্ৰতিযোগিতা আছিলে, সেইবাবে মই আজি আপোনাৰ দুলীয়াজনত আছিলোঁ। দুলীয়াজনৰ পৰা ভাদৈ পাচলি আহিলোঁ। ভাদৈ পাচলিত লগ পালোঁ সকলোকে। মণিকাঞ্চনত আজি বহুত দিনৰ মূৰত ভাওনা কৰিবলৈ আহিছোঁ, যিহেতু দুজনমান মানুহ মুণ্ডা আজি অন্ধা কৰিব। মুণ্ডা আপোনাৰ অনুভৱটো কওকচোন। আপুনি মহিলা চৰিত্ৰ নকৰা আগৰ পৰা এনেকুৱা যে কেলে? এই আমাৰ প্ৰীতম দা আজি আমি এজনী পেটুৰি অন্ধা দেখিবলৈ পাম। তাকে বহুত ব্যাকুল হৈ আছোঁ। অন্ধা দেখিবলৈ পাব। এই আমাৰ মেনেজাৰ, আজি মেনেজাৰ RJ মেনেজাৰ নহয়, আজি ত্ৰিনয়নৰ মেনেজাৰ আছে। মেনেজাৰ কিবা এষাৰ কৈ দিয়া মোৰ নতুন ইউটিউব চেনেলটোলৈ। অ'কে, এই আমাৰ গৌৰৱ, কিবা এটা কৈ দিয়া গৌৰৱ। নতুন চেনেল খুলিছে, আগবঢ়াই দিব বিল আইকনটো টেং বজাই দিব। এয়া আমাৰ পাচনি, আজি পাচনি প্ৰথম উঠিছে আমাৰ ব্লগত দেই। খুলি দিলো বেয়া হ'ল। এয়া ধনে চাকৰি পালে, চাকৰি পাই আমাক কাপোৰ এযোৰ দিয়াৰ কথা আছিলে, কিন্তু ধনে এতিয়া সেই কথাটো বা মানে ফালৰি কাটিছে। গতিকে ধনক এতিয়া মই ভিডিঅ'টোত মানে পুনৰবাৰ ক'বলৈ অনুৰোধ জনাইছোঁ, কাপোৰযোৰ দিম বুলি এবাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। অ'কে, ধন্যবাদ। এয়া আমাৰ অন্য এজন দাদা বহি আছে। বাকী মানুহে এয়া ৱেইট কৰি আছে। এয়া আমি বৰ্তমান পালোহি মাৰ্ঘেৰিটা। বৰ ধুনীয়া আয়োজন চলিছে ইয়াত, যিহেতু ভাওনা ইয়াতে হ'ব। বৰ ধুনীয়া আয়োজন দেখুৱাম আপোনালোকক। আমি আহি পাইছোঁহি মাত্ৰ ব্লগ। আজি দীপদাক বহুত দিনৰ মূৰত লগ পাইছোঁ। দীপদা, হয়, নমস্কাৰ। মোৰ নতুন ইউটিউব চেনেলটোৰ বাবে কিবা এষাৰ কৈ দিয়া। আমাৰ ইয়াৰ নতুন ইউটিউব চেনেলটো সকলোৱে আগবঢ়াই নিয়াত সহায় কৰিব। লাইক কমেণ্ট কৰিব, ভাল পালে ছাবস্ক্ৰাইব কৰিব। তাৰপিছতে আৰু ইয়াৰ ভিডিঅ'বোৰ চাই থাকিব, নটিফিকেশ্যনটো আহি থাকিবৰ কাৰণে বেল আইকনটো দবাই দিব। সিমানেই আৰু বাকী। আৰু আজি ভাওনা আমি মাৰ্ঘেৰিটালৈ আহিছোঁ। হিন্দুমণি পিতৃভক্তি আছে আজি ইয়াতে। অৱস্থা একদম বেয়া, ইমান দূৰ জাৰ্ণি কৰি দেখিছে আপোনালোকে। আমাৰ দেৱদা দেই, দেৱদা মই নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ। আপুনি কিবা আমাৰ ত্ৰিনয়ন অফিচিয়েল ইউটিউব চেনেললৈ আমি স্বাগতম জনাইছোঁ। আপুনি যিসকলে এই চেনেলটো চাইছে বা উপভোগ কৰিছে, তেখেতসকলে ত্ৰিনয়নক মানে সমৰ্থন জনাই তেখেতক ছাবস্ক্ৰাইব কৰি দিব। আমি মণিকাঞ্চন ভাওনাঘৰৰ তৰফৰ পৰা আজি মাৰ্ঘেৰিটা এখন নিউ কলনী নামঘৰত আমি আজি ভাওনা কৰিবলৈ আহিছোঁ। আপোনালোকে সকলো আশীৰ্বাদ কৰিব। আমি এটা সুন্দৰ ভাওনা ইয়াত আমি প্ৰদৰ্শন কৰি আপোনালোকক উপভোগ কৰিবলৈ সুবিধা দিব পাৰোঁ। ধন্যবাদ। আৰু এজন ৰাইজসকল, এয়া আমাৰ ত্ৰিনয়নৰ নতুন চেনেল। ত্ৰিনয়নৰ নতুন চেনেল সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বহু দিনৰ মই ত্ৰিনয়নৰ লগত ভাওনা কৰিছোঁ। বহুত দিনৰ মূৰত আজি RJৰ লগতো কৰিছোঁ। গতিকে মোৰ গম মানে মোৰ মোবাইলটো বেয়া, এইটো গৌৰৱ মোবাইল। মানে কেলৈ মানুহবোৰ আছে যে, মানুহবোৰ থকাৰ কাৰণেতো মই ওলাব লাগিব, ওলাব নোৱাৰোঁ। গতিকে পইচাবোৰ মানে বেছি সাঁচি থ'লে বাৰু কিবা এটা ইণ্টাৰেষ্ট পায়। খালি মোবাইল চোবাইল এটা কিনিবা, আৰম্ভণি কৰিছোঁ, এতিয়া আৰম্ভণি কৰিছোঁহে। কি ক'ব বাকী চাই থাকক, আজি চাই থাকক দেই। আজি পূৰা মজা হ'ব। আমাক এটা ধুনীয়া ৰুম দিছে, আমি ইয়াতে আছোঁ। সকলোৱে ইয়াত আহি আমি উপস্থিত হৈছোঁহি। উৎপল দা কিবা এখন কৈ দিয়ক। নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ। তুমি কেতিয়াবা খুলিছা? মই আপোনাৰ এটা ভিডিঅ' জাষ্ট আপলোড দিছোঁ। আপোনাৰ খোলা প্ৰায় 3 দিনমান হৈছে আজি। মই তোমাক নতুন ইউটিউব চেনেলটোৰ বাবে বহুত মই শুভকামনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। তোমাৰ মাধ্যমেদি অসমৰ ৰাইজে ভাওনা সংস্কৃতি তথা লোক সংস্কৃতিৰ বিষয়ে কিছু নজনা কথা, নজনা দৃশ্য, নজনা ঠাইৰ বিষয়ে জানিব পাৰিব। আৰু যাতে এওঁৰ এই নতুন যিটো ইউটিউব চেনেল সকলোৱে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এতিয়া এই উঠি অহা প্ৰজন্ম আমাৰ ভাওনা সংস্কৃতিৰ এজন অন্যতম ভাল শিল্পী ত্ৰিনয়ন বৰাৰ
এই ইউটিউব চেনেলটো সকলোকে মই আদৰি ল'বলৈ মোৰ ভাল বহুত বহুত ধন্যবাদ কলা বহুত ধন্যবাদ আজি মাৰ্ঘিৰাত আমি ৰেডি হৈ গ'লোঁ বৰ্তমান এতিয়া আমি যাম ভাওনাস্থলীলৈ আপোনালোকক দেখুৱাম তাত কি হৈছে কোনে কি লৈছে সকলোবোৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম আজি বিশেষভাৱে ভিডিঅ' কৰা নাই হোৱা কাৰণ মানে গৰমটো বেছি অকণমান গতিকে সেইবাবে ভাবিলোঁ যে ভিডিঅ'বোৰ অলপ অলপকৈ কৰি দিম সেইবাবে আৰু পাহৰি থকা হয় বিশেষকৈ পাহৰি থাকোঁ মই যে ভিডিঅ' কৰি ব্লগ বনাব লাগে কাৰণ নিৰিদা আমাৰ ৰেডি হ'ল নিৰিদা হয় ইমান ধুনীয়া লাগিছে নিৰিদাক দেখিবলৈ আমাৰ নাৰায়ণজনজীয়ে নিজকে একেবাৰে বিশেষভাৱে সজাই পাৰিলে আমাৰ প্ৰাঞ্জল দা বৰ্তমান আমি সাজু হৈ পালোহি গ্ৰীণ ৰুম আৰু এটা দেখুৱাম আপোনাক গ্ৰীণ ৰুমৰ পৰিৱেশ ঠিক আছে এয়া আমাৰ উজ্জ্বল দা কি কৰিব সম্পৰ্ক কৰি সম্পৰ্ক কৰিব আৰু আপুনি মোৰ নতুন চেনেলটোৰ হৈ কিবা আশা কৰি দিয়ক ৰাজকল ডিনাৰৰ চেনেলভাগ তিনয়ন বৰা আপুনি আছে ডিনাৰ কৰা চেনেলভাগ ৰাইজে সকলোৱে সহযোগিতা কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'খিনি শ্বেয়াৰ কৰিব এয়া আমাৰ আৰ জি আজি কি কৰিবা আজি দশৰথ কৰিব লৈছোঁ হয় আজি তিনয়নে চচি কৰিব আজি বহু দিনৰ মূৰত কৰিব লৈছোঁ দশৰথ আশীৰ্বাদ কৰিব ৰাইজ আৰু তিনয়নৰ চেনেলটো আগবঢ়াই লৈ গৈ থাকক কমেডি দিবা ঠিক আছে আপোনালোকে আগত কৈছে মিলিলে নহয় ঠিক আছে আমাৰ দেউতা ইমান ওখ মানুহ মই ইমান চাপৰ Hey didi day down, tak didi day down, dinak dana didi tak, day didi day, tak didi day, dinak day tani tak. এইবোৰকে কয় ভাৱৰীয়া বুলি হয় নাই তাৰপিছতে মেকআপ কৰি আছে নমস্কাৰ তিনয়নৰ চেনেলটো অলপ আগবঢ়াই দিবলৈ সকলোকে আমি একেলগে ভাওনা কৰোঁ দেই নতুন চেনেল আপোনালোক সকলো আগবঢ়াই দিব দেই ছাপৰ্ট কৰিব দেই কৰিছোঁ আজি উৎপলদা অন্ধাৰ ওপৰত এয়া অন্ধা আৰু অন্ধ দেই দুই আজি একদম ফেচ ফালি দিব মোৰ বিশ্বাস আছে আৰু উৎপলদাক মই প্ৰথম দেখিম আকৌ আপুনি মানে মই গোৱা নাই আজি প্ৰথম গাম আপোনাৰ কাৰণে প্ৰথম মানে আপুনি প্ৰথম বুলি কৈছে আপুনি কল্পনা কৰি লিখা নাই বেলেগ আছোঁ অন্ত নাই বঢ়িয়া আজি শুভেচ্ছা থাকিলে ধন্যবাদ ধন্যবাদ শ্ৰদ্ধা মই আমাৰ আপুনি ইউটিউব চেনেলটো আপুনি জানেই মই জানো মই তোমাক সেইদিনা কৈছোঁ তোমাৰ ইউটিউব চেনেলটো খোলা যে নতুন অভিজ্ঞতাৰ সন্মুখীন হ'বা হয়। আৰু তোমালোক জনপ্ৰিয় মানুহ জনপ্ৰিয় ল'ৰা আমি সকলোৱে ভাল পাওঁ আৰু মানে কি হয় তোমাৰ ইউটিউব চেনেলটো আগবাঢ়ক মই ছাবস্ক্ৰাইবাৰ কৰিম মোৰ মানুহগৰাকী কৰাম অ'কে মোৰ যিমান ফেমিলি মানুহ আছে চবকে কৰাম বুলি তোমাক মই কথা দিলোঁ আৰু তোমাৰ ইউটিউব চেনেলটোৰ পৰা ভাল ভাল কথা সকলোৱে যাতে পায় সেইটো মই আশা কৰিম ময়ো চেষ্টা কৰিম ভাওনাত তোমাৰ অভিনয়ৰ মাধুৰ্যতা যেনেকৈ মানুহে গ্ৰহণ কৰে তেনেকৈ তোমাৰ ইউটিউব চেনেলটো মাধুৰ্যতা সকলোৱে গ্ৰহণ কৰে বহুত বহুত গুড লাক থেংক ইউ আমাৰ তিনিচুকীয়া গুৰিজানৰ দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাজনৰ লগত আপোনাক সাক্ষাৎ কৰি দিম মোৰ চেনেলত দেই এনেই বেলেগত দেখিছে আপোনালোকে কিন্তু আজি মোৰ চেনেল প্ৰথম দেখিব আমাৰ মহৎ নমস্কাৰ আপোনালোক সকলোকে আমাৰ ভক্তি কৰা প্ৰণিপাত নিবেদন কৰিছোঁ ইয়াৰ এটা নতুন চেনেল বুলি কৈছে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰে ইয়াক মৰম দিয়ে দ্বিতীয়তে সেইটো কথা পোনে কৈ লৈছোঁ তাৰপিছত এই গুৰিজানত হোৱা প্ৰতিযোগিতাত আমি দ্বিতীয়শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিলোঁ গতিকে একমাত্ৰ ভগৱানৰ আশীৰ্বাদ আৰু গুৰুসকলৰ আশীৰ্বাদ তথা সেই ত্ৰিনয়নকে মুখ্য কৰি মোৰ আমাৰ দলৰ প্ৰত্যেকজন শিল্পীৰ শুভকামনা আছে আমাৰ লগত আৰু মই প্ৰত্যক্ষদৰ্শী আছিলোঁ বিৰাট ধুনীয়া অভিনয় কৰিছে দশৰথৰ সেয়া ভগৱানৰ আশীৰ্বাদ একদম ধন্যবাদ ত্ৰিনয়ন আপোনালোক শুভেচ্ছা থাকিলে আৰু অনাগত দিনত আৰু এগালমান পুৰস্কাৰ পাওক আৰু মোৰ ব্লগত এনেকৈ উঠি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবৰ কথা যাতে কৈ থাকে তাকে আশা কৰিলোঁ ঠিক আছে ঠিক আছে গজকেতু উপাখ্যানৰ যে ত্ৰিশিৰাঘৰৰ চৰিত্ৰৰ বিশেষ মানুহজন সেইজনেই দেই বিকাশ দা মোৰ ভাইটি বহুত ভাল অভিনেতা মানে ল'ৰা হৈ নাৰী চৰিত্ৰ ইমান সুন্দৰকৈ উপস্থাপন কৰে সফলতা এই কেইবাবাৰো শ্ৰেষ্ঠ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে নতুনকৈ এটা
চেনেল খুলিছেহি চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাকো সকলোৱে যেন সদায় এনেকৈ আশীৰ্বাদ কৰি থাকে আপোনালোকৰ মাজত এনেকৈ আমি ভাও কৰি আপোনালোকৰ মন জয় কৰিব পাৰোঁ নাপাহৰিব কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব মোক কিমান ভাল পায় ইয়াতে চিন প্ৰৱেশখন কৰি মানুহ সাগৰি পেপাই আহিছে তথাপিতো মই মতাৰ লগে লগে আহিছে কিন্তু দেই নাই বহুত দিনৰ মূৰত আজি অভিনয় কৰিছোঁ সিহঁতৰ লগত বহুত দিন বিকাশ মই বহুত নামত বহুত দিনৰ মূৰত কৰিছোঁ ভাল লাগিলে বাই ধন্যবাদ